তো আজি আমি আহিছোঁ যিজন ল'ৰা যাদৱ বুলি কৈছিলোঁ ছবি আৰ্ট চাৰ্ট কৰে, সেই আৰ্ট কৰা ল'ৰাজনৰ ওচৰত আহিছোঁ। আৰু আৰ্ট কৰা ল'ৰাজনে আজি মোৰ বাইকখনত কেনেকুৱা গ্ৰাফিক্স বনাই আছে, চ' একদম বঢ়িয়াকৈ বনাইছে, আপোনালোককো দেখাই দিম। আৰু এতিয়া বনাই আছে আৰু এতিয়া ঘৰৰ পৰা আহি পেলাই ইয়াতে খানা পিনা খাই অলপ দেৰি ৰেষ্ট লৈ আহি পেলাই তো গ্ৰাফিক্সটো লগাই লৈ, যিহেতু কাইলৈ যামেই আৰু টাইম বহুত কম আছে, সেইকাৰণে ইয়াৰ পৰা গ্ৰাফিক্স লগাই বনাই মেলি গৈহে ঘৰত তাৰপিছত অলপ দেৰি শুম আৰু টোপনি মাৰিম। কাইলৈ গোটেই দিনটো বাইক চলাই গৈ থাকিব লাগিব। চ' গাইজ সেইটো কাৰণে গ্ৰাফিক্স বনাই একদম বঢ়িয়াকৈ কামটো কৰি লওঁ, কাৰণ আৰু ইয়াত পটককৈ ঘূৰি আহিবলৈ নহ'ব গুৱাহাটীলৈ গ'লে মানে। আৰু তাত গৈ এতিয়া তেনেকৈ ক'ত বা পায় মানে এনেকৈ সেইবোৰতো নাজানো, কেতিয়া মানে লগাব পাম কেতিয়া লগাব পাম এনেকুৱা আফচোচ লাগি আছিলে। সেইকাৰণে মই বোলো আৰ্ট কৰিয়ে লৈ যাওঁ যিটো গ্ৰাফিক্সটো আপোনালোকক দেখাই দিম এতিয়া। আৰু এইটো হ'ল সেইটো মোৰ এটা সৰু পোৱালি বন্ধু, নামটো কৈ দিয়া ভালকৈ কোৱা। নমস্কাৰ, মোৰ নাম সত্যজিৎ কুমাৰ। তো এইটো হ'ল গ্ৰাফিক্সটো, দেখিছে কিমান ধুনীয়াকৈ আৰ্ট কৰি দিছে। ইফালে হ'ল ইউটিউব লগ'টো আছে, ইউটিউব বুলি লিখা আছে, তলত মোৰ চেনেলটোৰ নামটো ৰাতুল ব্লগছ। আৰু এইফালে হ'ল ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে লগ'টো, আৰু ইনষ্টাগ্ৰাম বুলি লিখা আছে, তলত ফ'ল' মি, মানে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিবৰ কাৰণে। চ' গাইজ এইটো বঢ়িয়াকৈ এতিয়া বনাই আছে, মই বনাই হৈ যোৱাৰ পাছত দেখাই দিম। আৰু গাইজ যাদৱে আৰ্ট কৰিবৰ কাৰণে কি কি লৈছে মই তাক সুধিম, এতিয়া কৈ দিব। এইটো ৰং এনেকৈ লৈছে, তাৰপিছত এইটো কি বস্তু হয় এইটো হেৰি হয় থিনাৰ তাত ব্ৰাছ ৰঙৰ বুলি কৰিবলৈ। তাৰপিছত আছে ৰং আছে হেৰি ইনামেল পেইণ্ট, অইল পেইণ্ট বুলি কয়। এইটো থিনাৰ আছে, এইফালে হাতত ব্ৰাছ আছে, আৰু এইফালে এনেকৈ লৈ লৈছে অলপমান হাততে, আৰু ইয়াতে পূৰা বঢ়িয়াকৈ মডিফাই কৰি আছে। আৰু এইফালে হ'ল ৰংটো এইটো। হেল্ল' বন্ধুসকল, ৱেলকাম টু বেক ৰাতুল ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম। তো আজি মই সন্ধিয়াৰ পৰা গুড ইভিনিঙে হ'ল আৰু। চ' গাইজ কি হ'ল মানে গধূলি সময়ত ফুৰিবলৈ আহিছোঁ, আৰু আমাৰ মাহঁতে দেউতাহঁতে দোকানত আছে। চ' আমাৰ দোকানখনত ময়ো এনেই অলপ আছোঁ। তো দেউতাহঁতে আমাৰ মাছৰ দোকান আছে। চ' দেখাই দিছোঁ ৰ'ব কেনেকুৱা দোকান আছে। তো চ' গাইজ আমাৰ সৰুকৈ দোকান এখন আছে, আৰু ইয়াতে দেউতাই মাছ কাটি আছে। ইজন দেউতা হ'ল এইফালে, তাৰপিছত মাছ কাটি আছোঁ আৰু তাৰপৰা এইটোৱে আৰু এনেকৈ চলি আছোঁ আৰু। তাৰপিছত এইফালে আছে মায়ে চব্জি তব্জি উলিয়াই থয়। এয়া মোৰ আইগৰাকী এনেকৈ চলি আছোঁ আৰু। লাইক কৰিব আমি মানে ধন্যবাদ আৰু দোকানত ডাঙৰ নহয় দেখিছে, ইয়াত জেনেৰেল দোকান এখন দি আছোঁ আৰু। আৰু কি হ'ল আৰু এজন মানুহ আছে, আমাৰ বৰ্তা হয়, ওচৰৰ বৰ্তা এজনে দোকান দিছে, তেওঁকো সুধি লৈছোঁ একবাৰ, নহ'লে মনটো আফচোচ কৰি থাকিব। এই দে চলি আছোঁ আৰু উপায় নাই। ধান কাটোতে হাতখন কাটিলে, সেইদিনাখনৰ পৰা বিপদত ফচিলোঁ। আপুনি কি কি বিকিছে? এতিয়া মই বৰ্তমান এই ঘুগুনি আছে, এইফালে কেঁচা বুট, জ্বলা চানা, নিমখৰ পেকেট এটা আছে, তাৰ বাহিৰে তাৰপিছত এইফালে খাব নালাগে। আৰু এইফালে চব্জিবোৰ কাৰ? এইবোৰ চব্জি মোৰে, এই মোৰ হেৰি ভাগিনী। মাছ কাটিছোঁ, মাছ কটাৰ কাৰণে মই মাছ এটা মাছ মই এইফালে মাছ পাব, চব্জি পাব, এইফালে চব্জি আছে, এইফালে ফুড প্লেচ আছে এইফালে। দেই মোৰ ফালৰ পৰা এইটোকে উপহাৰ দিছোঁ আৰু আহি মাছ কাটিছোঁ নাই, সেইকাৰণে আহিছে আৰু আজি মাছ এটাকে দিছোঁ আৰু খাবলৈ আৰু। তো ঘুগুনি খোৱা টেবুলে বেলেগ, ডাইনিং টেবুল দেখিছে নাই, ঘুগুনি খোৱা টেবুল। মানে তোৰ কেনেকুৱা লাগিছে খাই? ঘুগুনি খাই কেনেকুৱা লাগিছে? ভাল লাগিছে? বাই বাই কৈ দে, বাই বাই কৈ দে, বাই বাই। ৰাইচ কাষ্টমাৰ আহিছে মাৰ্কেটত, আৰু কাষ্টমাৰক সুধিম এটা ইয়াতে এই চব্জি খাই কেনেকুৱা লাগে? এইবোৰ চব্জি খাই ভালেই লাগে, বঢ়িয়া লাগে ন? আমাৰ মিনি মাৰ্কেট, মুদেজান টি ষ্টেটৰ মিনি মাৰ্কেট। আৰু এতিয়া কি নিব আপুনি? এতিয়া এই কাঠআলু নিব লাগিব, জাতিলাও। অঁ এইটো কাঠআলু, এইফালে কাঠআলু আছে, জাতিলাও আছে, বেঙেনা আছে, উৰহি আছে, আৰু এইবোৰ ফ্ৰেঞ্চবিন, এইফালে ৰঙালাও, বন্ধাকবি, জাতিলাও, আলু গুটি, কচু। গাইছ কি হ'ল আৰু এখন মিনি মাৰ্কেট আছে, তো সেইখনত যাওঁ, আৰু সেইখনত গৈ
কি ওলাইছে আপোনালোকক দেখাই দিছোঁ এতিয়া মানে কি এনেই সন্ধিয়াৰ পৰত ওলাই আহিছোঁ তো ঘৰত থাকি ব'ৰ লাগিছে তো সন্ধিয়াৰ পৰত ওলাই আহি এনেই অকণমান টাইম পাছ কৰি আছোঁ আৰু টাইম পাছ কৰি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ আমাৰ সন্ধিয়াৰ পৰত কেনেকুৱা মানে মজা লওঁ তো গাইছ দেখাই দিছোঁ মিনি মাৰ্কেট তো এইফালে ওলাই আছে ফুলকবি তাৰপিছত জলকীয়া বিলাহী বেঙেনা উৰহি এইটো আদা ন আদা আলু তো আমাৰ মিনি মাৰ্কেট মুৰুজান টি ষ্টেটৰ এইডোখৰত পূৰা সৰু সুৰাকৈ বহে আৰু তাৰপিছত এইফালে এখন দোকান আছে কোম্পানী তাৰপিছত এইফালে এখন দোকান আছে তাৰপিছত এনেকৈ দি এইফালে এইটো ৰাস্তা এই সোঁ চাইডে গাড়ীখন সোমাই আছে এইটো ৰাস্তাত সোমাই গৈ আমাৰ ঘৰলৈকে যায় আৰু এইফালে আছে এইটো নামঘৰ তো গাইছ এইটো নামঘৰ আমাৰে হয় দেখাই দিছোঁ বৰ এটা পৰিৱেশ ভাল হৈ থকা নাই আৰু এইখন হ'ল LP স্কুল তলিক্য মোহন বৰুৱা এইখন স্কুলতে আমি সৰু থাকোঁতে পঢ়ি পেলাই ডাঙৰ হৈ এতিয়া ডাঙৰ দীঘল হৈ বেলেগ স্কুললৈ গৈ আৰু এইটো স্কুলৰ পৰা গৈ এতিয়া আছোঁ আমি মেঘালয় আৰু এইখন হ'ল আমাৰ গণপতি এইটো গণপতি আৰু গাইছ কি হ'ল মোৰ গাড়ীখনত যিটো যে যাদৱ নামৰ ল'ৰাটোৱে আৰ্টিষ্ট ল'ৰাটোৱে গ্ৰাফিক্স লগাই বনাই দিছে তো গাইছ কেনেকুৱা লাগিছে একবাৰ কমেণ্টত জনাব এইফালে লিখিছে এনেকৈ ইউটিউব ৰাতুল ব্লগছ বুলি আছে তাৰপিছত গাইছ এইফালে আছে ইনষ্টাগ্ৰাম ফ'ল' মি তো দূৰৰ পৰা একবাৰ দেখাই দিছোঁ আৰু এইফালে মোৰ গাড়ীখনৰ নাম হ'ল গণপতি গাইছ একবাৰ দূৰৰ পৰা লুক দি দিছোঁ তো এইটো নিশ্চয় জনাব কমেণ্টত কেনেকুৱা লাগিছে লুকটো পাহৰি নাযাব খালি আৰু কি হ'ল গাইছ আমি সৰু থাকোঁতে যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুল অলপ চলপ দেখাই দিম সন্ধিয়াৰ পৰত আহিছোঁ আজি আৰু গাঁৱততো আহিবলৈ সময় নাপাওঁ যিহেতু বাহিৰতে প্ৰায়ভাগ বাহিৰতে থকা হয় আৰু আগতে এখন স্কুল এখন এইফালে আছে এখন স্কুল তো এইখন স্কুল আগতে আমি পঢ়ি থকা অৱস্থাত নাছিলে আমি পঢ়ি শেষ হৈ যোৱাৰ পাছতে হ'ল এইখন স্কুল পঢ়িছে তাৰপাছত আমি যিখন স্কুল পঢ়িছিলোঁ সেইখন স্কুল হ'ল এইখন আৰু এইটোৱে আছিলে দৌৰ এইটো খুলি পেলাই ইয়াতে 4 ক্লাছলৈকে আছিলে আমি পঢ়ি থাকোঁতে আৰু 4 ক্লাছলৈকে আছিলে এইফালেও LP কি অংগনবাদী আছিলে এক চাইডত আৰু এইখিনিৰ পৰা পাৰ্টিশ্যন আছিলে দুটা মাজে মাজে তাৰপিছত এইটো ৰুমত আমি পঢ়িছিলোঁ সেইফালে অংগনবাদী আছিলে তাৰপিছত এতিয়া কি হ'ল এইফালে বেলেগকৈ বনাই দিছে আমি পঢ়ি থাকোঁতে ফাৰ্ষ্টতে বাঁহৰ আছিলে আৰু বাঁহৰ থকাৰ পৰা তাৰপিছত লাহে লাহে এইফালে পকাৰ বনাইছিলে আজিলৈ ভিডিঅ'টো হ'ব সন্ধিয়াৰ পৰত আমি ফুৰিবলৈ আহি কি কৰিলোঁ তাকে দেখাই দিলোঁ আপোনালোকক গাইছ তো গাইছ আজি আবেলিপৰৰ আমাৰ সন্ধিয়াৰ আবেলিপৰ দেখালোঁ আপোনালোকক গাইছ আৰু এতিয়া ভিডিঅ'টো ইয়াতে স্কিপ কৰোঁ সামৰণি মাৰিছোঁ তো টিল দেন টাটা বাই বাই